हेलो दोस्तों আজি বজাৰলৈ বুলি ওলালোঁ কি কেনে পাওঁ আনোগৈ বহুত দিনৰ মূৰত ভিডিঅ' দিব ব্লগ বনাব পৰা নাই গৈ আছোঁ ডিগবৈ টাউনলৈ বজাৰ কৰিবলৈ লগ পাৰিলে দেখাম নোৱাৰিলেও নাহে Hello guys, motorcycle mata unisana. তাৰপৰা এই দোকানৰ মানে বস্তু কমি হৈ গৈ মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব নেপাহৰিব দেই সকলোৱে যাতে মৰম চেনেহ দিয়ক আগুৱাই যাওঁ একদম ঠাণ্ডা মানুহ আজি একদম হেৰেঙা নেকি ক'ব পৰা নাই আচলতে মানুহেই নাই দেখিছেনে মানুহ দুনো নাই ঠাণ্ডা খেতি পথাৰ কোলাই হৈ আছে হাল বোৱাই নাই পিনে অলপ বাই থৈছে আপোনালোকৰ খেতি বাতি কেনেকুৱা চলিছে পথাৰত পানী হৈছে নে মুগা জুকনি আছে ভাল কবিলৈ সেইকাৰণে আৰু দুখতে আনন্দ কৰি ভিডিঅ'টো চাইকেলেদি আৰম্ভ কৰিলোঁ এয়া দেখিছে বাইচাইকেল লৈ গৈ আছোঁ এয়া বাইচাইকেল লৈ চলাই গৈ আছোঁ আৰু কেতিয়াই পাম এই যে মই ইয়াৰ পৰা মানে বেছি দূৰ নহয় আৰু পামগৈ আৰু অলপ দূৰ কি কয় একেচুটীয়া বজাৰতে লগ পাম নেকি বজাৰখন অকণমান দেখাম ঠিক আছে ডিগবৈ বজাৰখন ক'বলৈ বহুত ডাঙৰ সেইকাৰণে গোটেইখন দেখাব নোৱাৰিলোঁ গতিকে মই ইয়াতে বজাৰ কৰিলোঁ অলপ দেখাইছোঁ আৰু চব্জি এইপিনে শাক পাচলি মানে পোৱা যায় ইমান কি বুলি কয় দেখিছে শাক পাচলি মেইন ৰাস্তা নহ'লে যায় এইখন মাছৰ বজাৰ এইখন ইমান বজাৰ কৰি আহি গ'লোঁ দেখাব নোৱাৰিলোঁ বহুত ভিৰ মাৰিছেতো মোবাইলটো এনেকৈ ধৰি থাকিবলৈ অকণমান কিবা টান লাগে মোনাটো বহুত ৱেট আছে এতিয়া পাইছোঁ 2 নম্বৰ বগীল যিহেতু মই থাকোঁ 3 নম্বৰ বগীলত তালৈকে ভিডিঅ' বনাবলৈ বহুত দীঘলীয়া হ'ব সেইটো কাৰণে মানে আজিলৈ ইমানতে সামৰিলোঁ টাটা লাইক এটা ছাবস্ক্ৰাইব কৰি দিব চেনেলটোত নতুনকৈ